5টা বছৰ প্ৰমোদ বড়ো চৰকাৰে ঠগিলে ৰাজ্যক সো ইয়াৰ কাৰণে ৰাইজে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক বিশ্বাস নকৰে আমাৰ হাগ্ৰামা মহিলাৰী সাৰক আৰু বিপিএফ দলৰ আশীৰ্বাদ কৰিবৰ কাৰণে হাজাৰ হাজাৰ মানে জনতা বিলাক ওলাই আহিছে এটোই বুজায় যে বিপিএফ দলৰ এটা যি সুনামি এই সুনামিত ইউপিপিএল দলে উৰাই যাব আৰু বিপিএফ দলে সরকার গঠন কৰাটো 100% খাটা সরকার নাই কিন্তু আজি তাৰিখত মানুহে হাগ্ৰামা মহিলাৰী সাৰৰ নেতৃত্বক ভাল পায় সকলোৱে মানে বিপিএফ দলৰ সরকার বিচাৰিছে হাগ্ৰামা মহিলাৰী সাৰৰ মানে সরকার বিচাৰিছে বিপিএফ দল জিকা লগে লগে উদালগুৰিত আমি মিনি সেক্রেটারিয়েট পাতিম যে ইউপিপিএল দলে যিমান হাজাৰ হাজাৰ আমার সর্বসাধারণ রাজ্যের উপর উচ্ছেদৰ জাননী দি আছে আমার সরকার গঠন করার লগে লগে সকলো ধরনের উচ্ছেদৰ জাননী অহা অক্টোবর মাহৰ ভিতৰত আমি সব ক্যান্সেল করাই দিম আমি কাকো উচ্ছেদ কৰাটো আমি নিবিচাৰো আৰু ইয়াৰ কাৰণে আমি ৰাজ্যক প্ৰতিশ্ৰুতি দিছো আমাৰ সরকার গঠন করার লগে লগে আমি সকলোকে মাটি পাটা প্ৰদান কৰিবৰ কাৰণে বিপিএফ দলৰ এটা সংকল্প লৈছে বিপিএফ দলে শহীদ সকলক মানে 5 লাখ টকা আৰ্থিক সাহায্য প্ৰথম মানে বিপিএফ দলে দিছে এটো স্বীকৃতি দিয়া হৈছে সো বিপিএফ দলে আজি তাৰিখত শহীদ সকলক সম্মান জনাই আছে ইউপিপিএল দলেহে অপমান কৰি আছে শহীদৰ পইচাও খাইছে ইউপিপিএল দলে এটা অভিযোগ আহি আছে যে শহীদ সকলৰ নামৰ যেটো অসম চৰকাৰে স্বীকৃতি দিয়া 5 লাখ টকা আজি বলে ইউপিপিএল 3 লাখ টকা দি আছে আৰু পুনৰ দিনা আৰু ইউপিপিএল জিকিব নোৱাৰে সকলো ধৰণৰ যিমানখিনি চাকৰি নিযুক্তি ক্ষেত্ৰত কেলেংকাৰী অভিযোগ বিলাক আহি আছে এক মাহ পিছৰ সকলো ধৰণৰ অভিযোগ তদন্ত কৰা হ'ব আৰু যি সকল অফিচাৰ বিষয়া যাই যি সকল ৰাজনীতি বিষয়াসকলে জড়িত হৈ আছে তেখেতসকল আইনগতভাৱে শাস্তি বিহা হ'ব সাগাজি উদালগুৰি জিলাৰ আমাৰ 5টা সমষ্টিৰ আমি এটা টাৰ্গেট দিছিলো 18000 মানুহ কিন্তু আজি আহি 25000ৰ অধিক আমাৰ হাগ্ৰামা মহিলাৰী সাৰক আৰু বিপিএফ দলৰ আশীৰ্বাদ কৰিবৰ কাৰণে হাজাৰ হাজাৰ মানে জনতা বিলাক ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আজিৰ প্ৰগ্ৰামখনত অংশগ্ৰহণ কৰিছে এটোই বুজায় যে বিপিএফ দলৰ এটা যি সুনামি এই সুনামিত ইউপিপিএল দলে উৰাই যাব আৰু বিপিএফ দলে সরকার গঠন কৰাটো 100% খাটা উদালগুৰিৰ 5টা মানে বিপিএফ দলৰ কেন্দ্ৰীয় জিকাটো 100% খাটা হৈ গল সরকার নাই কিন্তু আজি তাৰিখত মানুহে হাগ্ৰামা মহিলাৰী সাৰৰ নেতৃত্বক ভাল পায় বিপিএফ দলক ভাল পায় সো 5টা বছৰ প্ৰমোদ বড়ো চৰকাৰে ঠগিলে ৰাজ্যক সো ইয়াৰ কাৰণে ৰাইজে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক বিশ্বাস নকৰে সকলোৱে মানে বিপিএফ দলৰ সরকার বিচাৰিছে হাগ্ৰামা মহিলাৰী সাৰৰ মানে সরকার বিচাৰিছে সো আজি উদালগুৰি জিলাৰ 5টা সমষ্টিত কোনো মতে ইউপিপিএল দলৰ প্ৰাৰ্থীসকলে জিকিব নোৱাৰে আমাৰ বিপিএফ দলে জিকাটো আজি 100% খাটাং হৈ গল বুলি আজিৰ হাজাৰ হাজাৰ যি মানে জনতা সকলে আজিৰ এই সভাখনত অংশগ্ৰহণ কৰিছে এটোৱে মানে প্ৰমাণ হৈ গল বিপিএফ দল জিকা লগে লগে উদালগুৰিত আমি মিনি সেক্রেটারিয়েট পাতিম যে আমাৰ উদালগুৰি আৰু বাক্সা জিলা ৰাইজে কোকৰাঝাৰলৈ যাব নালাগে যে আমি আগন্তুক মানে বিটিসি নিৰ্বাচন জয় হোৱাৰ পিছত সরকার গঠন কৰাৰ পিছত আমাৰ বিপিএফ দলে উদালগুৰিত এখন মানে মিনি সেক্রেটারিয়েট পাতিব আৰু ইয়াৰ পিছত আমাৰ উদালগুৰি কলেজখন আপগ্রেড কৰি বডলেণ্ড ইউনিভাৰ্সিটি কেম্পাস বনোৱা হ'ব সো ৰাইজে আজি ভাল পাইছে যুৱক যুৱতী সকলক সংস্থাপন দিবৰ কাৰণে বিপিএফ দলে প্ৰতি বছৰে 100 কোটি টকা ব্যৱহাৰ কৰিব আমাৰ যুৱক সকলক সংস্থাপন দিবৰ কাৰণে যি সকলে চাকৰি বাকৰি পোৱা নাই আমাৰ আত্মসহায় সেলফ হেল্প গ্ৰুপ সকল আছে তেখেত সকলৰ নামৰ প্ৰতি বছৰে মানে 40 কোটি টকা আমাৰ বিপিএফ সরকারে ব্যৱহাৰ কৰিব মাটি পাটা দিয়াটো আমাৰ বিপিএফ দলৰ নাম্বার 1 গ্যারেন্টি আৰু আজি আমি কৈছো যে ইউপিপিএল দলে যিমান হাজাৰ হাজাৰ আমার সর্বসাধারণ রাজ্যের উপর উচ্ছেদৰ জাননী দি আছে আমার সরকার গঠন করার লগে লগে সকলো ধরনের উচ্ছেদৰ জাননী অহা অক্টোবর মাহৰ ভিতৰত আমি সব ক্যান্সেল করাই দিম কাকো উচ্ছেদ কৰিবলৈ দিয়া নহব সকলো আমাৰ বিটিসিৰ বাসিন্দা হয় গুৰ্খা হ'ব পাৰে মাইনরিটি মুসলিম হব পারে বড় রাভা অসমীয়া ভাষী বেঙ্গলী যিমান জাতি জনগোষ্ঠী আছে সকলে আমাৰ বিটিসিৰ বাসিন্দা আমি কাকো উচ্ছেদ কৰাটো আমি নিবিচাৰো আৰু ইয়াৰ কাৰণে আমি ৰাজ্যক প্ৰতিশ্ৰুতি দিছো আমাৰ সরকার গঠন কৰাৰ লগে লগে আমি সকলোকে মাটি পাটা প্ৰদান কৰিবৰ কাৰণে বিপিএফ দলৰ এটা সংকল্প লৈছে কিয় কৰা নাই এনে আপোনালোকে সকলে দেখিছে আমাৰ কোকৰাঝাৰ আৰু দেৱৰগাঁৱত
এটা সিমেন্টাৰী বনোৱা হৈছে তাত এটা আমাৰ যিমানখিনি শ্বহীদসকল আছে তেখেতসকলেতো প্ৰতি বছৰে আমাৰ বিপিএফ দলৰ মুৰব্বী আৰু আমাৰ দলৰ মানে এটা সিদ্ধান্ত আমি প্ৰতি বছৰে বিটিচি চুক্তি দিনাখন তেখেতক স্মৰণ কৰা হয় তেখেতসকলৰ স্মৃতিত মানে পুষ্পাঞ্জলি অৰ্পণ কৰা হয় কেলে কৰা নাই সদায় কৰি আহিছো আৰু বিপিএফ দলে শ্বহীদসকলক মানে 5 লাখ টকা আৰ্থিক সাহায্য প্ৰথম মানে বিপিএফ দলে দিছে এইটো স্বীকৃতি দিয়া হৈছে সো বিপিএফ দলে আজি তাৰিখত শ্বহীদসকলক সন্মান জনাই আছে ইউপিপিএল দলেহে অপমান কৰি আছে শ্বহীদৰ পইচাও খাইছে ইউপিপিএল দলে এটা অভিযোগ আহি আছে যে শ্বহীদসকলৰ নামৰ যেটো অসম চৰকাৰে স্বীকৃতি দিয়া 5 লাখ টকা আজি বলে ইউপিপিএলে 3 লাখ টকা দি আছে আমি শুনি আছো কেলে এইবিলাক কিয় কৰিলে সো ইয়াৰ কাৰণে আজি ইউপিপিএল দলৰ আৰু সময় নাই ৰাজ্যক আৰু কিমান ঠগিব তেওঁলোকে মানে মিছা কথা কৈ 5টা বছৰ যি চৰকাৰৰ কাৰ্যকাল আজি তেখেতলোক মানে সম্পূৰ্ণ হৈ গ'ল আৰু কোনো দিনা আৰু ইউপিপিএলে জিকিব নোৱাৰে হাগ্ৰামা মহিলাৰ ডাঙৰে সি 100% খতম আৰু বিপিএফ দলৰ নেতৃত্বত বিটিচিত আমি দুৰ্গা পূজাৰ অফাৰ হিচাপে বিপিএফ দলৰ চৰকাৰ আমি পাবলৈ গৈ আছো আমি কৈছো যুৱকসকলৰ কাৰণে আমি প্ৰতি বছৰে 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব তেখেতসকলে যাতে যদি মানে চাকৰি নাপায় যাতে তেখেতসকলে নিজৰ ভৰি থিয়া দিবলৈ কিবা এটা উপাৰ্জনকাৰী কাম কৰি খাব পাৰে তাৰ কাৰণে বিপিএফ দলে এইটো 1 নম্বৰ গ্যাৰান্টি হিচাপে দিছে আমি এইটো আমাৰ দলৰ গ্যাৰান্টি হয় আৰু সিডব্লিউসি আমাৰ সিদ্ধান্ত হৈছে যে যুৱকসকল আমি সংস্থাপন দিম 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিব পৰা যেটো ক্ষমতা আছিল প্ৰমোদ বড় ডাঙৰে সব বাহিৰৰ মানুহ চাকৰি দিছে আমি ক্ষমতা ৰাহা লগে লগে 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিব পৰা যি ক্ষমতা এইটো আমি ঘূৰাই আনিম 16টা ডিপাৰ্টমেন্ট ট্ৰান্সফাৰ কৰা হৈছে আমাৰ চৰকাৰে 16টা ডিপাৰ্টমেন্ট লগালগ ঘূৰাই আনিম আৰু বাহিৰৰ মানুহ যিখিনি মানে ডাঙৰ সাপ্লায়াৰ কাম ঠিকাৰ কাম বিলাক কৰি আছে কনষ্ট্ৰাকচনৰ কাম বিলাক কৰি আছে আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে সকলো ধৰণৰ সা সুবিধাবিলাক আমি স্থানীয় যুৱকসকল আমি প্ৰাধান্যতা দি ফেলে আমি কাম কৰিম বিপিএফ দলে সকলো ধৰণৰ যিমানখিনি চাকৰি নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী অভিযোগ বিলাক আহি আছে 1 মাহ পিছৰ সকলো ধৰণৰ অভিযোগ তদন্ত কৰা হ'ব আৰু যিসকল অফিচাৰ বিষয়া যিসকল ৰাজনীতি বিষয়াসকলে জড়িত হৈ আছে তেখেতসকলক আইনগতভাৱে শাস্তি বিহা হ'ব